नमस्कार, सुप्रभातम, स्वागतम, ब्रह्मनाथ। ओ স্বাস্থ্য তোমালোক সকলোৱে ভালে আছা নহয়নে? আমি যোৱা কালাংশত ষষ্ঠ পাঠটোত আমাৰ দৈনন্দিন জীৱনত খোৱা কেইবিধমান শাক পাচলি দেখা পাইছিলোঁ আৰু আমি চিনিও পালোঁ। আমি খাই থাকোঁ নহয়নে? আজি আমি সকলোৱে সপ্তম পাঠটো মোকলাই লোৱা দিওঁ। চোৱাচোন, প্ৰত্যেকে কিতাপখন লোৱা দেই আৰু সপ্তম পাঠটো মোকলাই লোৱা। আমি সপ্তম পাঠটোত আজি আমি কি দেখা পাইছোঁ চোৱাচোন। বৰ ধুনীয়া ফুল ফুলি আছে হয়নে? ফুলনি বাগিচাত এবিধ ফুল নাথাকে, বিভিন্ন ধৰণৰ ফুল ফুলি থাকে। এইখিনিতে আমি এটা গীত গাই লওঁ দিয়াই, প্ৰত্যেকে গাই যাবা দেই। ফুল ফুলিলে ফুলনি খুৱাই, ফুল ফুলিলে ফুলনি খুৱাই, কলা ভোমোৰাই নাচি বাগি গুণগুণাই গায়, গুণগুণাই গায়। গুণগুণনিত ফুলে হাঁহে মূৰ দুপিয়াই, আহা মূৰ দুপিয়াই, আহা মূৰ দুপিয়াই। ফুল ফুলিলে ফুলনি খুৱাই, কলা ভোমোৰাই নাচি বাগি গুণগুণাই গায়, গুণগুণনিত ফুলে হাঁহে মূৰ দুপিয়াই, আহা মূৰ দুপিয়াই। গুণগুণ 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 ভোমোৰাই, ফুলৰ কানি 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 কিনো কথা কয়। হালি জালি ফুলৰ কলি, লাজতে মৰহি পৰে দেহি ঐ, ভাল লাগি যায়, আহা ভাল লাগি যায়, আহা ভাল লাগি যায়। পখিলায়ে পাখি মেলি জাক পাতি উৰে, হাউত কৰি নামি আহে ফুলৰে গান শুনি। পখিলায়ে পাখি মেলি জাক পাতি উৰে, হাউত কৰি নামি আহে ফুলৰে গান শুনি। মৌচুমী ফুলৰ বুকুত কেনি যায় নো উৰি, মৌচুমী ফুলৰ বুকুত কেনি যায় নো উৰি। ফুল ফুলিলে ফুলনি খুৱাই, কলা ভোমোৰাই নাচি বাগি গুণগুণাই গায়, গুণগুণনিত ফুলে হাঁহে মূৰ দুপিয়াই, আহা মূৰ দুপিয়াই, আহা মূৰ দুপিয়াই। গীতটো কেনেকুৱা লাগিলে? ভাল লাগিছে ন? ফুল ফুলিলে ফুলনি খুৱাই বুলি কৈছে যে, ফুল ফুলিলেহে ফুলনিখন দেখিবলৈ ধুনীয়া লাগে, সৌন্দৰ্য বাঢ়ি যায়। আৰু ফুলৰ ওপৰত কি পৰে? ভোমোৰা আহে আৰু পখিলা আহে আৰু বেলেগ আহে। আৰু আজি আমি গীতটোত যিকেইটা পাইছোঁ সেইকেইটাকে কৈছোঁ। এতিয়া তোমালোকে কি ফুল দেখা পাইছা? তোমালোকে পৃথিৱীত বিভিন্ন বস্তুৰ ভিতৰত জানানে, ধুনীয়া বস্তুৱেই হ'ল ফুল। পৃথিৱীৰ সকলো ঠাইতে ফুল পোৱা যায়। ফুল সৌন্দৰ্যৰ প্ৰতীক। ফুল ৰং বিৰঙৰ থাকে, বুজিছানে? ৰং বিৰঙৰ ফুলে পৃথিৱীখনক ধুনীয়া কৰি ৰাখে। ফুল আমাৰ নানান কামতো লাগে নহয়। তোমালোকে যিদিনাখন স্কুললৈ আহিছিলা, প্ৰত্যেকে এপাহ এপাহ ফুল আনিছিলে নে নাই? আৰু আমাৰ সৰস্বতী মাৰ পুষ্পাঞ্জলি কৰিছিলা।
মনত পৰিছেনে বাৰু এইয়া আৰু আমাৰ মানে হেৰি যে প্ৰৱেশ গেটত সুন্দৰকৈ ফুলৰ মালা দিয়া হৈছিলে আৰু এগছি বন্তি জ্বলাইছিলোঁ দুয়ো কাষে দুফালে তেতিয়া তাৰ চাৰিওফালে ফুল দিছিলোঁ হয়নে নহয় তোমালোকে দেখা পাইছিলা ন মনত পেলোৱাচোন প্ৰত্যেকে এপাহ এপাহ ফুল আনিছিলা আমাৰ সৰস্বতী মাক পুষ্পাঞ্জলি কৰিবলৈ আৰু প্ৰৱেশদ্বাৰত তোমালোকে সোমাওঁতেই ফুলৰ মালা দেখিছিলা কলগছ যে আমি পুতিছিলোঁ ফুলৰ মালা দিছিলোঁ আৰু দুফালে দুগছ বন্তি আছিলে বন্তি মানে চাকি জ্বলি আছিলে যে তাৰ চাৰিওফালে ফুল আছিলে নে নাই দেখিছা কিমান মানে মহৎ কামত লাগে ফুল আৰু আমি ফুলৰ পৰা মানে আমি মালা গাঁঠো আৰু কি কৰোঁ ভগৱানৰ ওচৰত পুষ্পাঞ্জলি কৰোঁ উৎসৱত লাগেই আৰু পূজা পাতলত লাগে বিয়া সবাহতো ফুল লাগে আৰু ফুলৰ মালাটো লাগে তোমালোকে দেখাই পালা মালাডাল হয়নে আৰু আমাৰ অংকুৰ শ্ৰেণীৰ যি আমাৰ প্ৰৱেশদ্বাৰ আছিলে দুৱাৰমুখ আছিলে ওপৰত আমি ফুলৰ আৰু আম ফুল মালা দিছিলোঁ ওপৰত তোমালোকৰ মনত পৰিছে নিশ্চয় নহয়নে ফুলৰ পৰা কি হয় ফল হয় আৰু ফল গুটি থাকে ফলত কি থাকে গুটি থাকে সেই গুটিৰ পৰাই গছ হয় ফুল গছ হয় আৰু প্ৰতিটো গছে তেনেকেই হয় বুজিছানে ফুলৰ পৰা কি হয় আমাৰ মানে এই ধূপ যে জ্বলাইছোঁ আমি সেয়া ধূপ হয় আমি যে গা ধুলে চাবোন লওঁ সেয়া চাবোন হয় তাৰপিছতে আকৌ মূৰত যে আমি তেল লওঁ সেয়া তেলো হয় আৰু মানে আমি কি লওঁ ন সুগন্ধি দ্ৰব্য লওঁ নহয় সুগন্ধি দ্ৰব্য তোমালোকে লৈয়ে আহিছা কোনোবাই হয়নে নহয় ফুলৰ বহুতো ৰং বিৰং থাকে তোমালোকে আজি চিত্ৰখনত দেখিছা ন বগা ৰঙা হালধীয়া এয়া দেখিছা ধুনীয়া আৰু কমলা ৰঙৰ দেখিছা কি ধুনীয়াকৈ ফুলবোৰ সজ্জিত হৈ আছে এখন ফুলনি বাগিচাৰ সদৃশ মানে বাগিচাৰ নিচিনা লাগিছে আৰু ইয়াত থকা কিছুমান ফুলৰ গোন্ধ আছে আৰু কিছুমান ফুলৰ গোন্ধ নাই কিছুমান ফুল গৰম দিনত হয় ইয়াত থকা আৰু কিছুমান ফুল ঠাণ্ডা দিনত হয় বুজিছানে আকৌ কিছুমান ফুল আকৌ পানীতো ফুলে ইয়াত থকা পদুম ফুল পানীত ফুলে আমাৰ আজি পাতটোত থকা পদুম ফুল আকৌ ৰঙা দিছে ন পদুম ফুল অৱশ্যে বগাও থাকে আৰু নীল পদুমো থাকে নহয় তোমালোকে ডাঙৰ হ'লে দেখিবা জানিবা এখন ফুলনিত বহুবিধ ফুল থাকে বহু ৰঙৰ ফুল থাকে মানে আমাৰ পাততো আজি ফুলনিৰ দৰে লাগিছে এখন ফুলনিত একেবিধ ফুল থাকিলে মানে সুন্দৰতা জিলিকি নুঠে বুজিছানে বিভিন্ন ধৰণৰ ৰঙৰ ফুল থাকিলে তাৰ সুন্দৰটো ফুটি উঠে মানে ভাল লাগে চাবলৈ বুজিছানে তোমালোকে বাৰু এতিয়া ইয়াত কি ফুল দেখা পালা কোৱাচোন জবা ডালিয়া নাৰ্জী বেলি ফুল বা আমি সূৰুযমুখী ফুল বুলিও কওঁ নয়নতৰা শেৱালি আৰু পদুম পাতটোত ফুলৰ নাম আমি জানিলোঁ বুজিছানে তাৰ উপৰিও আমি ইয়াৰ ৰং জানিলোঁ বুজিছানে ইয়াত কি ৰঙৰ ফুল আছে আমি জানিলোঁ এতিয়া ইয়াত হালধীয়াটো আছে নাৰ্জী আছে এটা আৰু সূৰ্যমুখী মানে বেলি ফুল আছে তাৰপিছতে ইয়াতে ৰঙা গোলাপ আছে হয়নে আকৌ ৰঙা জবা আছে ৰঙা পদুম আছে তাৰপিছতে কি দেখা পাইছা আকৌ তোমালোকে ডালিয়া ৰঙা দেখা পাইছা হয়নে আৰু সূৰুযমুখী ফুল তোমালোকে হালধীয়া দেখা পাইছা ইয়াত ৰঙা ফুলে পদুম ফুলো দেখিছোঁ আমি পদুম আকৌ তোমালোকে ডাঙৰ হ'লে পাবা কিন্তু দেই বহুত মানে সুন্দৰ ৰঙা বগা আৰু নীল পদুম আজি আমি পাঠত কেইটা ফুল পালোঁ 8 বিধ ফুল পালোঁ আমি 8 বিধ ফুলৰ লগত আজি চিনাকি হ'লোঁ ৰং বুজি পালোঁ কেনেকুৱা চিনি পালোঁ তোমালোকে পৰীক্ষাত যদি সুধো তোমালোকে কি ৰঙৰ ফুল আছে কোৱা তেতিয়া তোমালোকে ক'ব পাৰিবা হয়নে ইয়াত নয়নতৰা আৰু শেৱালি বগা তাৰপিছতে গোলাপ ৰঙা এনেকৈ ক'ব পাৰিবা কি ফুল আছে তোমালোকে গোটেইকেইবিধৰে ক'ব পাৰিবা তাকো জানিলা দেই ফুলৰ মানে কি কামত লাগে তাকো জানিলা
আৰু তোমালোকে বিশেষকৈ তোমালোকে যিদিনাখন আমাৰ নিকেতনলৈ আহিছিলা প্ৰথম দিনাখন প্ৰত্যেকে এপাহ এপাহ ফুল আনিছিলা আৰু ফুলপাহ তোমালোকে কি কৰিছিলা সৰস্বতী মাৰ পুষ্পাঞ্জলি কৰিছিলা এইটো বৰ ডাঙৰ কাম কৰিলা কিন্তু দেই জীৱনত বহুত ভাল কাম কৰিছা ফুল ভগৱানে ভাল পায় আমিও ভাল পাওঁ নহয়নে আৰু পশু পক্ষী চবেই ফুল ভাল পায় জানানে চৰাইবিলাকে এই তোমালোকে জানা গাবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাও গাইছে নহয় বিলতে হালিছে ধুনীয়া পদুমী ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে কৈছে নাই হানিছে ৰেণুৰে বুল গছৰে ডালতে গাইছে কুলিয়ে গছৰ ডালত কোনে গাইছে কুলিয়ে কু কু কৈ দেখিছানে বাৰু মানে আমাৰ সুৰকাৰ গীতিকাৰ এই সকলোৱে ফুলক লৈ গীত ৰচনা কৰে বুজিছানে আৰু এটা আছিলে নহয় গছে গছে পাতি দিলে ফুলৰে শৰাই কি ৰাম ৰাম ফুলৰে শৰাই এইটো তোমালোকে গাব জানা জানা তোমালোকে গাইছিলা ন সেইদিনাখন প্ৰথম স্কুল অহাৰ দুদিনমানৰ পাছতে দুগৰাকী মানে মোক গাই শুনাইছিলা নহয় কোনে কোনে গীত গাব জানা বুলি কওঁতে বা তোমালোকে সঁচাকৈ বহুত ভাল ল'ৰা আছিলে দেই গীতটো জানা তোমালোকে বহুত ভাল তোমালোকে বানটা কথা শুনিবা অহা কালাংশত মই তোমালোকক ইয়াত কি ৰঙৰ ফুল দেখিলা কেইবিধ ফুল পালা ক'ব লাগিব দেই আজিলৈ আমি পাত সামৰিলোঁ নমস্কাৰ